আমি সকলোৱে ৰজাৰ কাহিনী শুনিছোঁ। হয় বন্ধুসকল, অকল কাহিনী নহয়, ইতিহাসৰ পাত লুটি চালে আমি দেখিবলৈ পাওঁ যে ৰজা হ'বলৈ ৰজা ঘৰত জন্ম ল'লেই হয়। হয় বন্ধুসকল, আপোনাৰ বৃহৎ জনসমৰ্থনৰ প্ৰয়োজন নাই। আপুনি কেৱল সুস্থ সবল হৈ ৰজা ঘৰত যদি জন্মগ্ৰহণ কৰে, তেতিয়া আপুনি ইজনৰ পাছত সিজন কৰি ৰজা হোৱা সুবিধা পায়, ৰাজপাট দখল কৰিবলৈ সুবিধা পায়। হয় বন্ধুসকল, পূৰ্বতে এই ৰজা হোৱা যিটো বিষয় আছিলে সেইটো পৰিয়ালকেন্দ্ৰিক বা বংশকেন্দ্ৰিক আছিলে। কিন্তু বন্ধুসকল, এতিয়া আৰু সেইদিন নাই। এতিয়া আৰু পূৰ্বৰ দিনৰ মাজত বৃহৎ এটা পাৰ্থক্য হ'ল। নমস্কাৰ বন্ধুসকল, মই মানে চাওঁ আপোনালোক সকলোকে স্বাগত জনাইছোঁ নতুন চেনেললৈ। আজিৰ ভিডিঅ'টোত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীসকল, হয় বন্ধুসকল, 1947 চনৰ পৰা বৰ্তমানলৈকে ভাৰতবৰ্ষত যিসকল প্ৰধানমন্ত্ৰী আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছিলে সেইসকলৰ বিষয়ে লৈ আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল নেহেৰু। বন্ধুসকল, তেখেতৰ কাৰ্যকাল আছিলে 15/8/1947 পৰা 27/5/1964। গুলজাৰীলাল নন্দই মাত্ৰ কেইদিনমানৰ কাৰণে তত্ত্বাৱধায়ক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। তাৰ পাছত পুনৰ লাল বাহাদুৰ শাস্ত্ৰীয়ে 2 বছৰৰ কাৰণে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে 1964 পৰা 1966লৈ। বন্ধুসকল, পুনৰ গুলজাৰীলাল নন্দই পুনৰ তত্ত্বাৱধায়ক হিচাপে কেইদিনমানৰ কাৰণে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। তাৰ পাছত পুনৰ ইন্দিৰা গান্ধীয়ে 1966 পৰা 1977 চনলৈ কাৰ্যভাৰ গ্ৰহণ কৰে। মোৰাৰজী দেশাই 1977 পৰা 1979 চনলৈকে কাৰ্যভাৰ লৈছিলে। প্ৰধানমন্ত্ৰী আসনত 1979 পৰা 1980লৈকে চৰণ সিং আছিলে। বন্ধুসকল, চৰণ সিংদেৱে দুবাৰ কাৰ্যকাল লৈছিলে। প্ৰথমবাৰ 1 মাহৰ বাবে, পিছৰবাৰ প্ৰায় 5 মাহৰ। বন্ধুসকল, দ্বিতীয়বাৰৰ বাবে ইন্দিৰা গান্ধীয়ে 1980 পৰা 1984 চনলৈ প্ৰধানমন্ত্ৰী কাৰ্যভাৰ গ্ৰহণ কৰে। 1984 চনৰ পৰা 1989 চনলৈ প্ৰধানমন্ত্ৰী আসনত আছিলে ৰাজীৱ গান্ধী ডাঙৰীয়া। বন্ধুসকল, 1989 পৰা 1990 চনলৈ বিশ্বনাথ প্ৰতাপ সিং প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠ হৈ আছিলে। শ্ৰী চন্দ্ৰশেখৰ 1990 পৰা 1991 চনলৈ প্ৰধানমন্ত্ৰী আসনত আছিলে। বন্ধুসকল, PV নৰসিংহ ৰাওৱে 1991 পৰা 1996 চনলৈ প্ৰধানমন্ত্ৰী কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই মাত্ৰ কেইদিনমানৰ কাৰণে 1996 চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। HD দেৱগৌড়া 1996 পৰা 1997 চনলৈ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠ হৈছিলে। ইন্দ্ৰ কুমাৰ গুজৰাল 1997 পৰা 1998লৈ। বন্ধুসকল, অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠ হয় 1998 পৰা 2004 চনলৈকে। ডক্টৰ মনমোহন সিং 2004 পৰা 2014 চনলৈ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠ হৈ আছিলে। বন্ধুসকল, নৰেন্দ্ৰ দামোদৰ দাস মোদী, হয় বন্ধুসকল, নৰেন্দ্ৰ মোদী, তেখেতে 2014 পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠ হৈ আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগে তেতিয়া এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আসন।